guys, welcome back to my channel. আশা কৰো সকলো ভালে আছে আৰু মোৰো ভালে আৰু আজিকালি জানেই যে একদম ভিডিও দিব পৰা নাই মানে একদম ঠাণ্ডা দিনত মোৰ অৱস্থা অকন বেয়া হৈ যায় মানে অকমান নহয় বহুত বেছি কাৰণ মাইগ্ৰেনৰ প্ৰবলেম হয় তাৰ পিছতে মোৰ সাইনাসৰ প্ৰবলেম আছে হেতুৱে দিগদাৰ কৰে লগতে মানে বহুতখিনি এটা মোৰ ভিডিও বিশ্বাস কৰা বহুতখিনি বনাই থোৱা আছে কিন্তু মানে মোৰ এডিট কৰিব মোৰ টাইম নহয় মানে মন নাযায় কাৰণ গাটো ভাল লাগি নাথাকিলে এডিট কৰিব একদম মন নাযায় আৰু আজি ভাবিলো এটা স্পেশাল অকেজনৰ কাৰণে মই ভিডিওটো বনাইছো কাৰণ মই ভাবি আছিলো যে মই চুলিখিনি অকনমান কিবা এটা চেঞ্জ কৰো কিন্তু মানে ভাবি মানে মনটা ভয় এটা লাগি থাকে যে লেকে কেতিয়াও মানে নিজে কালাৰ কৰাৰ বাহিৰে পাৰ্লাৰত গৈ পেলাই কেতিয়াও মানে মই কালাৰ কৰি পোৱা নাই সেইকাৰণে ভয় লাগে যে কালাৰ কৰিম বা চুজ কৰিম এটো কালাৰ কৰি দিও পিছত কেনেকুৱা বা হৈ উলাই কালাৰটো সেইকাৰণে নিজে যিকিটা আগৰে পৰা যিকিটা কৰি আহিছো সেইকিটাই কৰো তাৰপিছত আজি কিন্তু ফাৰ্স্ট টাইম ভাবিলো যে মই কালাৰ কৰো নিউ ইয়াৰ বুলি আৰু অলপমান কিবা এটা চেঞ্জ লাগে সদায় একেখিনি মানে একদম মানে ভাল লগা হৈছে লাগিব যেতিয়া ফেয়াৰ কমপ্লেক্সন হয় তেতিয়া যিকোনো কালাৰে সুট কৰে কিন্তু যেতিয়া মিডিয়াম বা মানে ডাৰ্ক কমপ্লেক্সনৰ হয় মানুহ তেতিয়া বহুত চুজ কৰিবলগীয়া হয় বহুত চাবলগীয়া হয় বহুতখিনি মিলাবলগীয়া হয় তথাপিতো বহুতখিনি চাই মেলি মই লাষ্টত এটা দুটামান কালাৰ চাই থৈছো আৰু সেলন সাৰ্চ কৰিলো যে কোড ভাল কৰিব পাৰি কোড বা মানে ভাল কৰে আৰু কাৰণ হেতু ওপৰত বহুত ডিপেন্ড কৰে আপুনি কালাৰটো চুজ কৰি নহব তাত গৈ তেওঁলোকে হেতু পাৰিব নে নোৱাৰে তেওঁলোকৰ আগৰ কিছুমান কাম চাবলগীয়া হয় তাৰপিছতে সাৰ্চ কৰোতে লাষ্টত এখন গৈ পালোগে মানে আৰু এখন চাইছিলো এখন মোৰ পৰা বহুত দূৰ হৈ যায় গতিকে দূৰ হৈ গলে অকমান এক লৈ প্ৰবলেম হয় আৰু ওচৰতে এখন আছে 5-10 মিনিট মান লাগে ঘৰৰ পৰা যাওঁতে গতিকে সেইখনতে মই কৰিম বুলি ভাবিছো তাতে এলাইট ইউনিসেক্স সেলন ভাল হয় হেয়াৰ কাট বহুত ধুনিয়া কৰে নাৰ্ভাস হৈ আছো কি বা কালাৰ হৈ উঠে কাৰণ আসলিও আছে অলপকে মাজে গ্ৰে হেয়াৰ আছে গতিকে পকা চুলিখিনিও ৰাখিব লাগিব গতিকে তেওঁলোকৰ লগত কথা পাতিলো আৰু 1:30 বজাত এপইন্টমেন্ট দিলে গতিকে এতিয়া মই 1:30 মান বজাত ওলাই যাম আৰু এতিয়া মই ৰাতিপুৱা সময়ত ৰুটি খালো ৰুটি ভাজি আৰু ৰুটি আৰু অমলেট খালে আৰু এতিয়া মই ভাত বনাই হৈ গল অলৰেডি এতিয়া জাস্ট মই যাব লাগে গাটো ধুব লাগে আৰু মই তাৰ কাৰণে যাব লাগে আৰু তাৰপিছত আপোনালোকক তাত গৈ দেখাই আছো যে মই কি কৰো মানে তাত গৈ পেলাই আকৌ ডিসকাস কৰিব লাগিব যে কি কালাৰ কৰিম নকৰিম কাৰণ ফাৰ্স্ট টাইম কৰিছো কাৰণে বহুত বেছি নাৰ্ভাস হৈ আছো কাৰণ যদি কেনেবাকে ভাল হলে ভালে যদি কেনেবাকে বেয়া হৈ যাবলৈ হয় ধৰ কালাৰটো সবে মোক খাব জান গতিকে তাত গৈ পেলাই আৰু ডিসকাস কৰি পেলাই চাই মেলি আৰু কৰিম আৰু গতিকে নিউ ইয়াৰত অলপ বেলেগ এটা লুক ভাল লাগে আৰু গতিকে সেই কাৰণে চাও আৰু চুলিখিনি চাকে মই হেয়াৰ কাট নকৰিম অকনমান ট্ৰিম কৰিম বা কিবা কৰিম আৰু কি কাৰণ মই লাষ্ট ইয়াৰ বহুত বেছি ছুটি কৰি দিছো চুলিখিনি আৰু মই বহুত বেছি পস্তাইছো তাৰ কাৰণে বহুত বেছি ছুটি আৰু বহুত বেছি পস্তাইছো সঁচাকে কাৰণ মই ছুটি চুলি ভাল পাওঁ কিন্তু মই লাষ্ট ইয়াৰ যেটো কৰিছিল মানে একদম ইমানটো যেনে ইমান কোন হৈছে আৰু ইমান কোন গতিকে মই এবাৰ কাটিবলৈ একদম মন নাই যদি হেতি কয় যে মিলাব লাগিব অলপমান তেতিয়াহলে অলপমান মিলাবলৈ দিম কিন্তু মই হেয়াৰ কাট কেতিয়াও নকৰো মানে এটা ছুটি কেতিয়াও নকৰো মই লেংথটো মানে ৰাখিম জাস্ট অলপ ফ্ৰন্টৰ পৰা এনেকৈ মিলাবলৈ দিম চাগে তো এতিয়া মই যাও গা ধুমগে আৰু তাৰপিছত আপোনাক লগ পাই আছো যাবলৈ ওলালো ডিঙিটো মানে খুৰখুৰাই আছে সেইকাৰণে ডিঙিত মই এখন বান্ধি লৈছো আৰু যাবলৈ ওলালো
আৰু মই এতিয়া ঘৰ আহি পালোহি আৰু এতিয়া মই অকণমান ৰেষ্ট ল'ম বহুত বেছি ভাগৰ লাগিছে মানে মই বুজাব নোৱাৰোঁ কিমান ভাগৰ লাগিছে তাতে যদিও কফি একাপ খালোঁ কিন্তু মানে মোৰ কোনো মানে মোৰ হেৰি নহ'লে ভাগৰ লাগি আছে আৰু আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ আৰু কালাৰটো এইটোৱে কিন্তু নাজানো কিয় মানে কোনোবা এটা ছাইডৰ পৰা কালাৰ একদমেই দেখা পোৱা নাযায় আৰু কোনোবা এটা ছাইডৰ পৰা দেখা পোৱা যায় বুজি পোৱা নাই কি হৈছে কি নাই পিছফালটো কাৰণ মই একো দেখা নাই গতিকে পিছফালটোৰ বিষয়ে একো নাজানো আৰু আগফালে এয়া ভালে লাগিছে যিটো মই বিচাৰিছিলোঁ সেইটোৱেই ধৰণত আহিছে কিন্তু কাইলৈ দিনতহে গম পোৱা যাব কাৰণ এতিয়া বাজিছে 6:10 আৰু মই লাইটৰ পোহৰত কৰিছোঁ যিহেতু গতিকে দিনৰ পোহৰত গম পোৱা যাব কিমানখিনি আহিছে কিমানখিনি নাই অহা আৰু মই ব্লগটো এইখিনিতে শেষ কৰোঁ আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই হেপী নিউ ইয়েৰ